হেল্ল' গাইজ, মই ধুনু লৈছোঁ আপোনালোকৰ নতুন ব্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মই এতিয়া গৈ আছোঁ ফুৰিবলৈ। আগৰ এটা ব্লগত হয়তো আপোনালোকে দেখিছিলে মই বাৰপূজীয়া গৈছিলোঁ জেঠাই ঘৰত। ভাইটি, মই আৰু মোৰ জেঠাই এনেকৈ আমি চব গৈছিলোঁ। তাৰপিছতে হাই কৈ দে, এই পিছপিনৰ পৰা হাই কৈ আছে। তো দেখিছিলে। তাৰপিছত আমি এতিয়া সিহঁতৰে মানে বাজনীকো দেখাইছিলোঁ, দেখিছিলে ভাত বনাই আছিলে বাজনীয়ে। সেই বাজনীৰ ছোৱালীৰ বিয়া মানে তাই স্কুল গৈছিলে, তাইক দেখুওৱা হোৱা নাছিলে। তো এতিয়া মানে গৈ আছোঁ, তাই তুলনি হ'ল সৰু বিয়া আৰু। তাৰপিছত গৈ আছোঁ, কিন্তু শাওণ মাহ, মইতো নিৰামিষ, মোৰতো পূৰা ফুল নিৰামিষ, মইতো নাখাওঁৱেই। তো সেইকাৰণে মানে এনেই যাম আৰু, নিজৰ নগ'লে নহয়, বেয়া পাব নগ'লে যিহেতু, সেইবাবে যাওঁ। তো এতিয়া ঘৰতে ভাত কেইটামান খাই লওঁ, তাততো একো নাখাওঁ। আহাও অলপ দেৰিও হ'ব পাৰে, নিজৰ বিয়া যিহেতু কওঁতে আহা দেৰিও হৈ যাব। সেইকাৰণে ঘৰতে ভাত কেইটামান খাই লওঁ। তো ভাতকেইটা খাই লগ পাই আছোঁ। আৰু মই এইযোৰ চিম্পল এযোৰ চুইদাৰ পিন্ধি লৈছোঁ, মাথা চাথা আঁচোৰাই নাই, জাষ্ট গা ধুই কাপোৰটো পিন্ধি মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ভাতকেইটা খাই লওঁগৈ, ভাতকেইটা খাইহে আপোনালোকক লগ পাইছোঁ। তই যাবিনে? সিও যাব, কালিৰ পৰা আমাৰ ঘৰতে আছে বিয়াত যাবৰ কাৰণে। তো আজিও এতিয়া আমাৰ ঘৰতে বুলি ভাত খাব। কালিৰ পৰা মানে একদম পাগল কৰি দিছে আমাক বিয়ালৈ যাবলৈ। যাবি? নিনো নেকি তই? একো নহয়, যাব নালাগে। ব'ল ভাত খাওঁগৈ, ব'ল। তই ভাত খাইহে লগ পাইছোঁ। তো মোৰ ওলাই মেলি ৰেডি, আৰু মা আহিব এতিয়া, আৰু আমাৰ লগত যাব মোৰ বা, মানে মোৰ বৰ্তা ছোৱালীজনী, আৰু বৰমা যাব। তো পোৱালিটোক চাই আহোঁ ব'লকচোন এবাৰ, ওলাইছে নে কি হুলস্থুল কৰি আছে সি অথনি। মায়ে মানে মই কৈছিলোঁ মানে তাৰ মানে জিন্সৰ পেণ্টটো পিন্ধি ল'বলৈ। তাৰপিছত মানে ক'ব পাহৰি গ'লোঁ যে ফুল হাতৰ নে হাফ হাতৰটো। এতিয়া পূৰা ঘৰত মানে একে কান্দা কুন্দা লাগি আছে, তাক জিন্সৰ মানে পূৰা ফুল হাতৰটো লাগে। তাৰপিছত মায়ে এতিয়া আকৌ গালি দিছে যে তই যদি হাফটো পিন্ধি যা তেতিয়াহ'লেহে তোক নিম। তো সি ওলাই আছে, এতিয়া আহিব। তাৰপিছত দেখাই আছে তাক এই কি পিন্ধি আহে বাৰু। ইমান বদমাছ, ইমান দুষ্ট, মানে কি ক'ম। এয়া আমাৰ ওচৰৰ ঘৰ আৰু সেইটো। কি লাগে? মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব দেই। তো আমি ওলাই মেলি গৈ আছোঁ। গদন এইপিনে চাই দিয়া এবাৰ, হাই কৈ দিয়া। থক তাৰ ষ্টাইল। সেইজনী মা গৈ আছে আৰু মই গৈ আছোঁ টুকটুককৈ। তো গাড়ী ভাড়া গাড়ী আৰু গৈ তাত লগ পাইছোঁ বাহঁতৰ ঘৰত গৈ আৰু। তো আমি আহি বিয়া ঘৰ পাই গ'লোহি, আৰু পেণ্ডেলটো দেখাই দিছোঁ এবাৰ ভালকৈ। ওপৰৰখিনি চাওক, ভালেই লাগিছে, ধুনীয়া লাগিছে, ধুনীয়াকৈ দিছে পেণ্ডেলটো। আৰু তাতে কইনা কিবা নিয়ম কৰি আছে, মানে এয়া ফুট সেন্দুৰ দিব লাগে যে, তো সেয়া কিবা নিয়ম কৰি আছে। তো এয়া অকণমান দেখাই দিছোঁ। তো ইয়াত আইসকলে নাম গালে, আৰু নাম গাই কৰি এতিয়া প্ৰসাদ দিব। নাম শেষ হ'ল, মানে গোটেইখিনি দেখুওৱা নহ'ল, মানে আমি আহি পাওঁতে দেৰি হৈ গ'ল ন, সেইকাৰণে। আৰু এইপিনে কইনাক মেকআপ কৰাত লাগি আছে, আৰু মোৰ লগত যে আহিছিলে মোৰ বা, এইজনী মোৰ বা, মানে তাই শিকি আহিছে আৰু নগাঁৱৰ পৰা মেকআপ। তো তাই মানে ফাৰ্ষ্ট তাইক আজি মেকআপ কৰি দিছে আৰু। তো মেকআপটো গোটেই লুকটো পিছত দেখাই আছোঁ, গোটেইখিনি মানে কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ। আৰু কাৰোবাৰ যদি ভাল লাগে আৰু লুকটো, তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব। আৰু তাই ইনষ্টা আৰু FB ID টো দি দিম। তো আপোনালোকে তাইৰ লগত কণ্টেক্ট কৰিব পাৰে। ভাল লাগিলে কমেণ্ট কৰি জনাব দেই। আৰু সিহঁতৰ এনেকুৱা নিয়ম, মানে নিয়মখিনি কৰি আছে। আৰু আমাৰ এনেকুৱা নহয় বাৰু নিয়ম, আমাৰতো বেলেগ আৰু সিহঁতৰতো বেলেগ। তো সিহঁতৰ নিয়মখিনি অলপ চাওঁ, তো চাওকচোন মানে। আৰু এনেকুৱা এইটো নিয়ম কাৰ আছে প্লিজ কমেণ্ট কৰি জনাব। আমাৰ কিন্তু এইটো নিয়ম নহয় দেই। তো আমাৰ তোলনি বিয়া নিয়মটো অলপ বেলেগ মানে। তো সেইটো নেক্সট কাৰোবাৰ বিয়া হ'লে আমাৰ ইয়াতে মই আপোনালোকক দেখাম বাৰু। তো মাকে হেৰি দিছে, আৰু মাকে প্ৰেজেণ্ট দিছে, আৰু ইয়াতে নাচিছে, পানী দিছে, তো মুখত আটা সানিছে, এনেকৈ কৰি চবেই নাচিছে, বহুত ফূৰ্তি কৰিছে, আৰু চবেই এয়া নাচি আছে।
আৰু পোৱালি চাওকচোন, ইয়াত আহিও তাৰ উৎপাত শেষ হোৱা নাই। বেনপাট্টি মানুহৰ পৰা সি এডাল বজোৱাডাল লৈছে, লৈ খেলি আছে। তো আমি আৰু এতিয়া যাওঁগৈ, প্ৰায় 3টামানে বাজিলে, আমি যাওঁগৈ ঘৰলৈ। তো ঘৰত গৈ লগ পাই আছোঁ। কালি আহি পাই আৰু ভিডিঅ' বনোৱা নহ'ল। আমি আহি পালোহি প্ৰায় 4:30-5টামানে বাজিছে। তো আজি নেক্সট ডে হয়। তো আজিতো মনডে, চবেই জানে মই মন্দিৰত যাওঁ। তো এতিয়া মই মন্দিৰত যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই।